পটকে ধৰ কিয় হে তেৰি মই অকলে শাৰীখন জাপিব পৰা নাই তই অকণ ধৰি দেচোন নোৱাৰো কিনো আৰু কোনটো কাম আজিলৈকে পাৰো বুলি কৈছ কচোন আৰে ভণ্টি মই কি সদায় তোৰ শাৰীৰ মোৰ ধৰিবলৈ কেইজনক লৈছো ৰাম কি যে কথাবিলাক মানে অকাই পকাই কৈ থাক নহয় মোৰ ধৰ নিজে মাথা মাৰিছা গম পাই যাবি বপুৰাই মানে ইনডাইৰেক্টলি তাৰ বিয়াখনৰ কথাই কৈ গ'ল খন মানে জতৰ পটৰহে লাগিলে কেনেকে যাব বা ও চা দুখৰ কথাটো ক'বনে মই যাওঁ তোক কৈ কি লাভ হ'ব এই আধা বজাতে কিবা সহায় কৰিবই পাৰিছো দৰমহাৰ কথাটো ভাবিয়ে বেয়া লাগিছে মানে কিমান খৰচ ঘৰ এখনত আমিহে বুজি পাওঁ এই কিমাননো খৰচ তিনিটা মানুহৰ খোৱা বোৱা মণিৰ কাপোৰ কানি কিনা আছে ইফালে মুকুতাদাৰ পঢ়া শুনাৰ খৰচ বাচ্চাটা আকৌ কি পঢ়া শুনা কৰিছে সি পেপাৰ পঢ়ে নহয় তাত খৰচ এটা মাজে মাজে গৈতো তয়ো খাওঁগে আজিৰ পৰা নাযাম চাগে সেইটো নকৰিবি ঠাণ্ডা ভাত খোপা কোনে খাব সেইবিলাকে টেনচন আৰু এতিয়া পইচা লাগিছিল বজাৰ কৰিবলৈ তোক দিলো 100 দিলো মিলা নাই মাথা গৰম হৈ আছে দে এইখিনি লগ চা নেলাগে লগ না যা তই খাব বিচাৰিছ খাগে আমি আজি লঘোণে থাকিম দে মই ধাৰলৈ দিছো মই দিছিলো দেখোন আপুনি মোক ধাৰলৈ দিছে সেইটো পইচা মই আপোনাক ধাৰলৈ দিছো আপুনি যেতিয়া মোক ধাৰ মাৰিব আকৌ সেইখিনি পইচা মই আপোনাক ধাৰ মাৰি দিম চা মই না তই গছত লগাও কিয়নো খং উঠিছে খাটনীয়া ৰ কি কৰিলেনো আল্টু চালা কথাটোনো কি আহোঁতে মই ৰাস্তাত মণিবৰ লগত কথা পাতিছিলো ই মোক বদনামহে গাব খোজে মইতো সেইটো কাৰণে সেইফালে নাযাওঁ কিয় মণিবৰ আমাৰ ঘৰৰ বৌনো হয় নেকি কিয় নহয় মণিবৰ আমাৰ চবৰে তাই মনিব বাৰে গৰে ৰাইজক ফুলহে আৰু নাম পাতিলে চবে উৰাই ঘূৰাই বজাব পাৰে তাই কলেজৰ চেণ্টিমিটাৰ চা আজি বহু সোনকালে আহিলে চা কিহৰ কাৰণে চা এনে আহিলো চা এনে প্ৰদীপ কোৱা আপোনালোকৰ কথা অলপ আছিল কোৱাচোন ছাৰ 2000 টকামান ধাৰত দিব পাৰিব নেকি কাম এটা আছিল ঠিক আছে ৰবা ছাৰ থেংক ইউ পইচাটো দিবা এই টকা দি দিছে মোৰ চিনাকি ল'ৰা মোহন তুমি এটা কাম কৰিবা তুমি এই কথাটো মোক মাজে মাজে মনত পেলাই থাকিবা কোনটো কথা চা এই যে প্ৰদীপক 2000 টকা দিলো মই পাহৰি যাওঁ যে ঠিক আছে চা চা কি এই প্ৰদীপৰ পৰা আপুনি 2000 টকা এটা পায় চা এতিয়া নহয় পিছত মনত পেলাই দিবা পিছৰ পা মোৰ দায়িত্ব দিছে মানে মই আজিয়ে পাওঁ নহ'ব মোক কথাটোৰ এনচাৰ লাগে কিহৰ এনচাৰ লাগে মোৰ ঘৈণী আপোনাৰ ঘৈণী কেনেকে হ'ল কথাটো বুজি পোৱা নাই তই ওপৰতে নেমাতিবি তোৰ কঁকাল ভাগিছে তো তাৰপিছতো তই এইটো চুপ দেখুৱাই বৰ বেয়া মনোভাৱেৰে কথাবোৰ কৈ আছা হে কি হ'ল কি কৰিলো কি হৈছে ছাৰ কি হ'ল ছাৰ এজন অসহায় পতিয়ে আপোনাৰ ওচৰত ন্যায় ভিক্ষা মাগিছো মোৰ পত্নীক ঘূৰাই দিয়ক ছাৰ আই ৱান্ট মাই ৱাইফ এগেইন ক'ৰ পৰা ইহঁত দুটাৰ পৰা কি কথা কয় ছাৰ মোৰ চকুৰ সন্মুখতে ইহঁতে মোৰ পত্নীক ভাগ কৰি লৈছে ইমান ফটুৱা কথা কয়হে আপুনি সঁচা কথা ছাৰ এই মিছা কথা ছাৰ আমি কৈছো কি মণিবৰ আমাৰ বৌ তাকে সমৰ্থন কৰি মই কৈছো হয় মণিবৰ আমাৰ ডেট মিনছ ছাৰ মণিবৰ আমাৰ চুপ থাকক 420 চব ঘৰ এটা ভালকৈ চাই দিব নোৱাৰে 420 কথা ক'ব আহে ঘৰ চাই দিয়া নাই সেইহেন ধুনীয়া ঘৰ চাই দিছো এইটো ভাল ঘৰ নহয় হোৱাটছ দ্য মমফলি ডাফলি টকিং হাৰ ইউ আৰ দিছ দ্য মম কথা নাজানো আৰু মুখত আহিল কৈ দিলো চা কি হ'ল প্ৰদীপক কিন্তু আপুনি 2000 টকা এটা দিছে বসুমতাৰী ৰুমলৈ আহক তাৰ মানে মোক মনত পেলাবলৈ দিছে মই মনত পেলাই আছো আৰু মই ছাৰৰ ৰুমৰ পৰা আহোঁ ইয়াক ধৰিছো আপুনি চিঞৰিছা কিয়